এয়া বাবলুদাৰ বাৰ্থডে আমাৰ কেক কাটিব লৈছে ৰুমটো কিবা হৈ আছে আৰু উপায় নাই আৰু এনেকৈ আৰু বেচলাৰ ৰুম এনেকুৱাই আৰু কেক কাটিবৰ কাৰণে ক'ত কেকৰ হেৰি থোৱা গৈছে চাওকচোন এইখন মোৰ পিয়ানোৰ হেৰি এই বেচলাৰ ৰুমত এনেকুৱাই হয় আৰু সৰু কেক কাটিং এইবিলাক ডাঙৰ কেক নহয় হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি অকণমান এতিয়া বাবলাৰ লগত মন্দিৰত গৈ আছোঁ দাদাৰ যিহেতু বাৰ্থডে কালি আপোনালোকে গম পাইছে মানে মই ভিডিঅ'টো কৰিছোঁ আৰু এতিয়া ৰাতিপুৱাৰ মৰ্ণিঙৰ ভিডিঅ'টো মই কৰিছোঁ চ' মন্দিৰত গৈ অকণমান দাদাৰ লগত চাকি বন্তি জ্বলাই আহোঁ দাদাৰ বাৰ্থডে বুলি আৰু লগতে দাদাকতো জানেই চবে চাগে অসমৰ ভাল মিউজিচিয়ান মিউজিক ডাইৰেক্টৰ চ' দাদাৰ বহুত গান আছে ত' অকণমান দাদাৰ লগতে গৈ আহোঁ আজি একেলগে থাকোঁ যিহেতু সৰু মন্দিৰ হয় কিন্তু আশীষ ল'বলৈ সৰু ডাঙৰ বুলি একো নাই এয়া চাওক মন্দিৰৰ ভিতৰখিনি মুম্বাইত এটা বস্তু আছে সেইটো আপোনালোকক দেখাই আছোঁ আপোনালোকে য'তেই যাওক নহয় পাৰ দেখা পাব আৰু পাৰ মানে ইয়াতে পাৰ কোনো নামাৰেও পাৰ কোনো নেখায়ো পাৰবোৰ মানে একদম নিজৰ বিচৰণত থাকে আৰু পুৰা একদম সিহঁতে নিজে নিজৰ মুক্তভাৱে ঘূৰি ফুৰিব পাৰে কোনো পাৰক যদি হাত দিয়া নহয় ইয়াতে কেছ হৈ যাব জেইল হ'ব পাৰে আপোনালোকৰ চ' মই পাৰবিলাক দেখাই আছোঁ ৰ'ব কিছুমান উৰিয়ে গ'ল আছে দেখাই আছোঁ এয়া চাওক পাৰৰে ভৰ্তি হৈ আছে পুৰা এগাল ইয়াতে বহুত কম পাৰই আছে কেইটামান কবুতাৰ খানা বুলি কিবা এটা জেগা এটা আছে তাততো আপুনি পাৰ দেখা পাব কিমান পাৰ আছে ইয়াত এইখিনিতো একোৱেই নহয় তাত যে মানে হাজাৰ হাজাৰ পাৰ থাকে এতিয়া আহিছোঁ অকণমান ৰেষ্টুৰেণ্টত বাবলাৰ লগত দাদাই আজি অকণমান এতিয়া আমাক বাৰ্থডে দিছে আমাৰ ৰেষ্টুৰেণ্ট আহিছোঁ আমি ইয়াতে দোচা খাম এতিয়া আৰু এয়া চাওক কেনেকুৱা ডাঙৰ দোচা পুৰা ইয়াতে যদি আপোনালোকে মুম্বাই অচিৱাৰৰ ফালে আহে কেতিয়াবা তেন্তে চিৰজিত সোমাব পাৰে বিৰাট ধুনীয়া দোচা বনায় আৰু ধুনীয়া ৰেষ্টুৰেণ্টখন বাৰু মানে বাহিৰতে ৰাস্তাৰ কিনাৰত বিৰাট এটা সুন্দৰ পৰিৱেশ আৰু ইয়াতে মানে বেছিভাগ মানুহে ইয়াতে আহি পেলাই দোচা খায় আৰু দোচা টেষ্টি হয় ইয়াৰ বিৰাট চিৰজি বুলি কয় ৰেষ্টুৰেণ্টখন চ' ইয়াৰ পৰা খাই মেলি এতিয়া আমি ঘৰ যামগৈ চ' ভিডিঅ'টো কেনেকুৱা পায় চাই জনাব দেই